নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ এখন এণ্টাৰটেইনমেণ্ট চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 6টা আৰু মই গা ধুলোঁ কাৰণ মই আজি এঠাইলৈ যাম। ক'ত যাম আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া চাওক, আমি ওলাই আছোঁ। মোৰ মোটামুটি হৈছে, এতিয়া নাজে ওলাব। তো মোৰ হৈছে মোটামুটি এইবিলাক বস্তু ৰেডি কৰিছোঁ, যিহেতুকে আমি লৈ যাব লাগিব, অলপ দূৰত যাম। তো এইবিলাক ৰেডি কৰিছোঁ। ফাইনেলি মোৰ ওলোৱা হৈ গ'ল। এতিয়া কেনেকুৱা লাগিছে লুকছটো আপোনালোকে জনাবচোন। এতিয়া আমি গাড়ীত বহিছোঁ, তো যাত্ৰা আৰম্ভ। চাই যাব, ভিডিঅ'টো স্কিপ নকৰিব। অলপ কেঁচা বুট খাই লওঁ বুলি ভাবিছোঁ মাজতে। আৰু এনেকৈ আমি গৈ আছোঁ। আজি যাম শ্বিলঙৰ এটা ঠাইলৈ। ক'ত যাম আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত এইবিলাক চাওকচোন বাৰু। তাতে ঘৰবিলাক চাওকচোন, অ'ত এটা এনেকুৱা। থাকিবলৈ ভয় নালাগেনে মানুহবিলাকৰ? এইবিলাক মানুহে ফটো উঠাই আছে, ধুনীয়া জেগাবিলাক ধুনীয়া কাৰণে ৰৈ ফটো উঠাইছে। আকাশখন চাওকচোন, পৰিৱেশটো সেউজীয়াৰ লগত আকাশখন কি ধুনীয়া লাগিছে। এইটো আমি গৈ আছোঁ এতিয়া। আৰু এনেদৰে আমি আহি এতিয়া পাই গ'লোঁ ঠাইখিনি। কি ধুনীয়া চাওকচোন বাৰু। মানুহ যথেষ্ট আছিলে। ঠাইখিনি চাওক কেনেকৈ। মই ভাবিছোঁ পানীত নামি যাওঁ, কিন্তু মই পৰা নাই কাৰণ পানী বহুত ধাৰ আছিলে। তো আকৌ আহিছোঁ, এইফালে গৈ আছোঁ। লগতে পানীটো অলপমান নামিলোঁ দিয়কচোন, নহ'লে কেনেকুৱা লাগিব। চাওকচোন এই পাহাৰখন, ওপৰত গোটেই পাহাৰখন ঘূৰি ভাগৰ লাগি গৈছে। সঁচাকৈ জেগাবিলাক বহুত ধুনীয়া। চাওকচোন বাৰু আপোনালোকে। মই আগৰ পৰা ভাবি আছিলোঁ, মোৰ এটা সপোন আছিল যে শ্বিলঙত এবাৰ যাব পাৰিলে, কাৰণ ফটো ভিডিঅ'বিলাক চাই আগতে ভাবোঁ যদি এবাৰ যাব পাৰিলোঁ হয়। আজি আহি বহুত ভাল লাগিল। এইটো চাওকচোন, ফলটোৰ ওপৰেৰে কেনেকৈ ধোৱাৰ নিচিনা ওলাইছে। আৰু এনেকৈ আমি ঠাইবিলাক উপভোগ কৰি আছোঁ। আৰু লগতে মেইন যিটো ফল, ফিফি ফল, তালৈ গৈ আছোঁ। আমি আজি আহিছিলোঁ ফিফি ফললৈ, তো তালৈ গৈ আছোঁ এতিয়া। চাই যাওকচোন ভিডিঅ'টো। এইটোৱে হৈছে ফিফি ফল। এতিয়া আমি ওচৰলৈ যাম। কিমান পানী চাওকচোন, ভয়ে লাগে ওচৰত যাবলৈ। তথাপিও আৰু পানী ঢৌৰ মাজত এই ৰামধেনুৰ দৃশ্যটো চাওকচোন, কিমান ধুনীয়া লাগিছে। আপোনালোকক মই ভালদৰে ভিডিঅ'ত দেখাব পৰা নাই, কিন্তু আমি দৃশ্যটো দেখি ভাল পাইছোঁ। তথাপিও নামি গৈ আছোঁ এতিয়া তললৈ, যিহেতুকে ফিফি ফলটো পাবলৈ তলত যাব লাগিব। আৰু এয়া আহি মই ফিফি ফল পাই গৈছোঁ ওচৰত। চাওকচোন কি ধুনীয়া লাগিছে নহয়নে? কিন্তু মোৰ তালৈ পানীত নামিব ভয় লাগিছে, কাৰণ বহুত ঢৌ আছে না। আৰু আমি এনেদৰে বহু সময় তাত ৰৈ ফিফি ফলটো উপভোগ কৰিলোঁ। লগতে ফটো উঠাইছোঁ, ভিডিঅ' কৰিছোঁ এনেদৰে। কিন্তু তলত বেছি মানুহ যোৱা নাছিল, কাৰণ সেইখিনি অলপ ভয় লগা ঠাইলৈ তললৈ যোৱা নাই। ওপৰৰ পৰা মানুহে চাই আছে। এতিয়া ওপৰৰ পৰা চাওকচোন বাৰু ভিউটো কেনেকুৱা লাগিছে আপোনালোকৰ। অলপমান দূৰৰ পৰা মই দেখুৱাই দিছোঁ। আৰু মই এতিয়া ওচৰত আহিছোঁ। আকৌ ভাবিছোঁ যিহেতু আহিছোঁ, অলপ উপভোগ কৰি যাওঁ ঠাই। এনেদৰে আমি কিছু সময় থকাৰ পিছত আকৌ তাৰ পৰা আমি এতিয়া উভতিছোঁ। চাওকচোন, এখনে দোকান, এইখন দোকান হয়। এই পাহাৰৰ মাজত বাৰু এখনে দোকান দিছে, ভাল লাগিছে, কিবা খাব পাইছোঁ। লগতে অলপ পানীত নামি গাটো ধুওঁ বুলি ভাবিছোঁ, তো পানীত নামিছোঁ, গা ধুলোঁ। গা ধুই উঠি এতিয়া ড্ৰেছটো চেঞ্জ কৰিলোঁ। চুলিবিলাক বাৰু শুকুৱাই নাই, শুকাব লাহে। আৰু এতিয়া আমি অলপ কিবা খাই লওঁ, কাৰণ যিহেতুকে বহুত সময় পানীৰ লগত খেলিলোঁ, গতিকে ভোক লাগিছে। এতিয়া খাব লৈছোঁ। খোৱা হ'ল, এতিয়া গাড়ীত বহিছোঁ আমি উভতিম বুলি। মেলাখন ৰাস্তাৰ পৰা দেখিলোঁ যদিও ৰাতি হোৱাৰ বাবে সোমাব নাপালোঁ। তাৰপিছত আহি আমি ধাবা এখনত সোমালোঁ। সোমাই উঠি আমি তাত খাওঁ। এতিয়া খালোঁ, খোৱা হ'ল। এতিয়া ৰাতিও যিহেতুকে হৈছে, আমি গৈ থাকোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, তো আজি ইমানতে সমাপ্ত কৰিছোঁ।